আমাৰ অসমীয়াৰ হিয়াৰামথু প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যু হোৱা আজি প্ৰায় এমাহ পাৰ হৈ গ'ল। যি কথা আজিও আমি বিশ্বাসত ল'ব পৰা নাই, যি কথা ভাবিলে আজিও আমাৰ হৃদয়খন কঁপি উঠে। জুবিন দাই জীৱিত অৱস্থাত বচ্চনগৰী শুৱালকুছিবাসীক এটি আশ্বাস দিছিলে, যি আশ্বাসৰ বিষয়ে শুৱালকুছিৰ 90% লোকে আজি পৰ্যন্ত জ্ঞাত নহয়। নমস্কাৰ, মই শংকৰ। আজিৰ ভিডিঅ'ত মই আপোনালোকক জনাম জুবিন গাৰ্গে জীৱিত অৱস্থাত বচ্চনগৰী শুৱালকুছিবাসীক কি আশ্বাস দিছিলে আৰু সেই আশ্বাস তেখেতে পূৰণ কৰিলে নে নাই। কিন্তু ভিডিঅ'টিত আগবঢ়াৰ পূৰ্বে আপোনালোকে কমেণ্ট বক্সত জাষ্টিছ ফৰ জুবিন গাৰ্গ আৰু জয় জুবিন দা আপোনালোকে লিখিবলৈ নাপাহৰিব। সময় তেতিয়া এনেকুৱা দিনৰে, তেতিয়া ৰাসৰ সময়। লাষ্ট টাইম যেতিয়া ৰাসত জুবিন গাৰ্গ গীত পৰিৱেশনৰ বাবে আহিছিলে, সংগীত পৰিৱেশনৰ বাবে, তেতিয়া তেখেতে সংগীত পৰিৱেশন কৰিছিলে। তেতিয়া মঞ্চখন আছিলে আপোনাৰ যিখন ACC ফিল্ড শুৱালকুছিৰ, সেই ACC ফিল্ডখনত সংগীতানুষ্ঠান তেখেতৰ আছিলে। তেতিয়া তেখেতে প্ৰথমটি গীত আৰম্ভ কৰিছিলে আৰু যেতিয়া দ্বিতীয়টি গীত গাবলৈ লৈছিলে, মোৰ সম্পূৰ্ণ আজিও মনত আছে, দ্বিতীয়টি গীত গাবলৈ লৈছিলে তেখেতে মাজুলীত এজনী ছোৱালী দুফালে। তেতিয়া তেখেতে উল্লেখ কৰি কৈছিলে যে মাজুলী যেনেকৈ আমাৰ বিশেষ আমাৰ অসমৰ বাবে, ঠিক তেনেকৈ শুৱালকুছি, লগতে শুৱালকুছিৰ বস্ত্ৰশিল্প উদ্যোগটো আমাৰ বাবে বিশেষ। মই যেনেকৈ মাজুলীৰ হৈ গীত ৰচিছোঁ, ঠিক তেনেদৰে শুৱালকুছিৰ হৈও মই এদিন গীত ৰচিম, আপোনালোকক এটি গীতৰ উপহাৰ দিম শুৱালকুছিবাসীক। এনেদৰে তেখেতে আশ্বাস দিছিলে, কিন্তু কালক্ৰমত বা সময়ৰ ভিতৰত তেখেতে সেই কথা হয়তো পাহৰি থাকিলে। যি তেখেতৰ সপোন বা যি তেখেতে আমাক আশ্বাস দিছিলে, সেই বিষয়ে কিন্তু সেইটো আচলতে তেখেত পূৰণ নকৰিলে বা পূৰণ নহ'ল। মই নিজে মোৰ বন্ধুবৰ্গৰ লগত এই বিষয়ে বহুবাৰ আলোচনা কৰিছোঁ যে জীৱিত অৱস্থাত, মৃত্যু অৱস্থাত নহয়, জীৱিত অৱস্থাত, যে জুবিন দাই আমাৰ শুৱালকুছিৰ বিষয়ে এনেদৰে কৈছিল, কিন্তু সেই সপোনটো তেখেতে আজিলৈকে পূৰণ নকৰিলে বা সেই আশ্বাসটো আজিলৈকে আমাৰ পূৰণ নকৰিলে। মই বহুবাৰ ভাবিছিলোঁ যে জুবিন দাৰ ওচৰলৈ গৈ মই নিজে তেখেতক এই বিষয়ে সোঁৱৰাই দিম, কিন্তু মই যাম বুলি ভাবিছিলোঁ। এইবাৰ যি আচলতে তেখেতৰ নেক্সট মাহত তেখেতৰ যি জন্মদিন আছে, এই জন্মদিনত মই তেখেতৰ ওচৰত নিজে যাম, যেনেকৈ কি নহওক ঠেলি আহিছে গৈ কিনে তেখেতক এই বিষয়ে মই সোঁৱৰাই দিম। কিন্তু মোৰ আচলতে দুৰ্ভাগ্যই কওক বা যিয়ে কি নহওক, মোৰ সপোন হৈ ৰ'ল। মই এই বিষয়ে তেখেতক সোঁৱৰাই দিব নোৱাৰিলোঁ। মোৰ এই দুখটো জীৱনকাল থাকি গ'ল যে জুবিন দাক মই এই বিষয়টো আচলতে এবাৰ সোঁৱৰাই দিব নাপালোঁ। গতিকে বহুতো লোকে এই বিষয়ে জনা নাছিলে, আৰু যদি কোনোবাই যদি এতিয়া বিশ্বাসত ল'ব পৰা নাই কথাখিনি, তেনেহ'লে শুৱালকুছিৰ লাষ্ট দুখন ৰাসত যেতিয়া আহিছিলে, দুখন ৰাসৰে চাব, মোৰ হয়তো এখন ভুল হ'ব পাৰে, যদি অল ৰেকৰ্ডিং আছে আৰম্ভণিত মঞ্চ উঠাৰ পৰা শেষলৈকে, তেতিয়া গীত পৰিৱেশনৰ মাজতে তেখেতে এই কথা উল্লেখ কৰিছিলে। আৰু জুবিন গাৰ্গে যে এই আশ্বাস শুৱালকুছিবাসীক দিছিলে, এই বিষয়ত কিমান লোক অৱগত হয়, যদি অৱগত হয় আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব, আৰু যিসকল লোক এই বিষয়ত আজি পৰ্যন্ত অৱগত নহয় তেওঁলোকক আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। মই শংকৰ, পুনৰবাৰ লগ পাম এটি নতুন ভিডিঅ'ত। ধন্যবাদ।